কেনেকৈ এপ এটাৰ লিংক কপি কৰিব। ইউটিউবাৰসকলৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট। কিছুমান ইউটিউবাৰে নাজানে কেনেকৈ এপ এটা লিংক কপি কৰে। কোনোবা এটা ভিডিঅ'ত এপটোৰ কথা কৈছে, কিন্তু ডিছক্ৰিপশ্যনত এপটোৰ লিংকটো নিদিয়ে, মানে কপি কৰিব নাজানে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই গুচিয়ে গৈছিলোঁ। ব'লক ভিডিঅ'টোহে আৰম্ভ কৰোঁ। প্ৰথমতে এপটো কপি কৰিবলৈ প্লে ষ্ট'ৰত গৈছোঁ, যোনটো এপ কপি কৰিব লাগে। মই যিকোনো এপ এটা লৈ লৈছোঁ, ফ্লিপকাৰ্ট লৈ লৈছোঁ, ফ্লিপকাৰ্ট। তাৰপিছত থ্ৰী ডটত ক্লিক কৰি শ্বেয়াৰ বুলি আছে, শ্বেয়াৰত ক্লিক কৰি কপিটো আছে তাত ক্লিক কৰিলেই হ'ল, কপি হৈ যাব এপটো। এনেকৈ এপ এটাৰ লিংক কপি কৰিব পাৰে। মই দেখাই দিছোঁ এপটো কপি হ'ল নে নাই। লিংকটো হোৱাটছআপত শ্বেয়াৰ কৰি দিছোঁ। চিলেক্ট কৰি লৈছোঁ। তাৰপিছত টাইপ এ মেছেজত ক্লিক কৰি তাৰপিছত প্ৰেছত ক্লিক কৰি শ্বেয়াৰ কৰিলে লিংকটো গুচি যাব। এইটো ফ্লিপকাৰ্টৰ কপি লিংক এপ। আজিলৈ ইমানেই। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, ঘণ্টিটো বজাই দিব আৰু যিমান পাৰে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব।